শ্ৰোতাবন্ধু নমস্কাৰ। গ্ৰন্থপাঠ অনুষ্ঠানটোলৈ সকলোকে মই যুগান্তৰ ঠাংগপানীয়ে স্বাগতম জনাইছোঁ। আজিৰ গ্ৰন্থপাঠ অনুষ্ঠানটোক আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ নৱকান্ত বৰুৱাৰ এখন শ্ৰেষ্ঠতম উপন্যাস কপিলীপৰীয়া সাধু খণ্ডই। ক্ৰন্দসী আকাশৰো নাম। আকাশে কান্দে, খাচীয়া পাহাৰত বৰষুণ হয়, বৰপানী উপচি পৰে। জয়ন্তীয়া পাহাৰত মনচন নামে, উমিয়াম জুৰি ঢৌৰ-সাপৰ নেগুৰ চিঙা বেগ, পাহাৰ ধোৱা পানী, জুম খেতি হাৰুৱা কৰা পানী, কিলিঙৰ বুকুৱেদি ৰিং মাৰি নামি আহে গাঁও ভুঁই মহতিয়াই। হাফলং মাইবঙৰ কছাৰী গাঁৱত মাদল বাজে, আকাশতো বাজে, দৈয়াঙত শিলদল ভাঙি বগীঢল নামে। পৰ্বতে পৰ্বতে আলাসতে গৰ্বতে, মিকিৰ পাহাৰত কপাহৰ খেতি বৰষুণে তিয়াই, মিকিৰণী ছোৱালীয়ে লাপুক বগোৱা গছবোৰ ৰখে, সিহঁতৰ ভৰিৰ তলেৰে বৈ যোৱা যমুনা ওফন্দি উঠে। সকলোৱে গৈ পানী যোগায় কপিলীক, ইমান দান কপিলে গ্ৰহণ কৰিব নোৱাৰে। ঠেক বুকুখন কৃতজ্ঞতাৰে উপচি পৰে। কপিলীৰ পাৰ বাগৰে, পথাৰবোৰ যায়, একাঠু একঁকাললৈকে তামোল টেঙাৰ বাৰীত এবুকুৱা পানী হয়। পানীয়ে চোতাল চুৱে, চোতালত ধোঁৰাসাপে কিলবিলায়, মজিয়াত উজাই অহা কাৱৈ মাছৰ লানি। ৰাতিপুৱা চোতালত একাঠু, আবেলিলৈকে এবুকু, বেৰাৰ মাটি পানীত চপৰা চপৰে সহে। গধূলি ৰোৱা মৰলি পেটৰ কাঠি পানী পাই মুকলি হয়। বানপানী, পশ্চিম নগাঁও এখন অথৈ সমুদ্ৰ হয়। মাজে মাজে ওলাই থাকে কেইখনমান গাঁও। সৰু গাঁও তিজাই, মানুহ গৈ আশ্ৰয় লয় সেই দ্বীপবোৰত। মানুহ মৰে পানীত, মাটিত, বেমাৰত, অনাহৰত। ৰিলিফৰ নাও আহে, দিনে আধা পোৱা চাউল, দুদিনত 1 চটক দাইল, সপ্তাহটোত আধা চটক তেল, কিছু কাপোৰ কানি, দুগজ মাৰ্কিন, এফল কম্বল। বেমাৰ আৰম্ভ হয়, কুইনাই নাহে, ডাক্তৰ আহে। চহৰত সৰু সৰু ল'ৰা ছোৱালীবোৰেও দাও ভিক্ষা দাও, জীৱন বাচাও ভেচে যায় তাৰ কপিলীৰ শ্ৰুতে। গানটো গাঁও মুষ্টি ভিক্ষা কৰে, অনাথ আশ্ৰমৰ পৰা অহা গেৰুৱা কাপোৰ পিন্ধা মানুহবোৰৰ আৰ্হিত। আন আন ঠাইৰ পৰা সহায় আহে, চৰকাৰৰ পৰা সহায় আহে, উকিলখানাত চৰ্চা হয়, কোনে কিমান মাৰিলে, অৰ্থাৎ ৰিলিফৰ টকাৰে কোন কোন চহকী হ'ল। আকৌ দিনবোৰ যায়, কপিলী শুকাই, পলস পেলোৱা পথাৰবোৰত শালি ধান হয়। মানুহবোৰে পাহৰে, চেদেলি ভেদেলি হোৱা গাঁওবোৰ ঠনধৰি উঠে। এইখনে কপিলী, নগাঁৱৰ চকুলো বাতৰি কাগজে লিখে। কিন্তু কপিলীপৰীয়া মানুহে জানে, কপিলী দুখৰো চকুলো, আনন্দৰো চকুলো। কপিলীয়ে সিহঁতক বানপানীৰে মাৰে, কপিলীৰ পানীয়ে সিহঁতৰ পথাৰত জীপ দিয়ে, কপিলীৰ নিৰ্মল পানীয়ে সিহঁতৰ পিয়াহ গুচায়। কপিলেদি সিহঁতৰ বেহা বেপাৰ চলে, আজিৰ নহয় ৰজা দিনৰ পৰা। গোভা, নেলি, ডিমৰুৱা ৰজা, গোৱালিবোৰৰ ৰাজ্যবোৰ কপিলী পাৰৰে। আহোম জয়ন্তীয়াৰ বিবাদৰ কেইবাখনো যুদ্ধৰ থল কপিলী পাৰ। জয়ন্তীয়াৰ ধেমেলীয়া কটকী কপিলেদি আহি জাগীৰ চকীত পত্ৰ সন্দেহ দিয়ে। তিনি ৰজা পোৱালীয়ে মাজে মাজে বিদ্ৰোহ কৰে, ফুলগুৰি হাট বন্ধ কৰে, বাট মৰে। কপিলীয়ে কপিলীপৰীয়া মানুহৰ জীৱন, কপিলী জীয়া নৈ সিহঁতৰ জীৱন আৰু মৃত্যুৰ সতে এই জীয়া নৈখন মিহলি হৈ থাকে। সেই কপিলী পাৰৰ সাধু শুনাব খুজিছোঁ শুকান কলঙৰ পাৰৰ এজন কবিয়ে। কলঙৰ মৰা সোঁতত কপিলীয়ে পানী ঢালে, কলং উজাই পৰে। ৰজা পোৱালীৰ দেশ, 12পুজীয়া, গোভা, নেলি, খলা, ডিমৰুৱা, এইদৰে হাতে পাছে 12 ঘৰ ৰজা। সিংহ লেখি সিং, আহোম দিনত ৰাজখোৱা একোজনৰ সন্মানো পাইছিল। দুই এজনে কছাৰী মাৰিবলৈ কপিলেদি যোৱা পানী ফুকনক শিলৈ, বাৰুৱতী, চাউল পাতেৰে সহায় কৰে এই ৰজা পোৱালী কিজনে। আগৰ দাঁতিয়লীয়া মানুহ, এতিয়া কেইঘৰমান শৰণীয়া হৈছে। উপাধিটো হ'লে লিখে ৰজা, মনসিং ৰজা। মানৰ দিনত থানবান হোৱা বুৰঞ্জীৰ পাতিকীগিলাকো আকৌ যেতিয়া গোট খালে, তাৰো বহু পিছত ৰজা পোৱালী মনসিঙক আমি পালোহি কপিলীপৰীয়া ভোৰাবন্ধা গাঁৱত। কপিলী একেই আছে, তিনিমূৰীয়া আজুককাৰ মুখত শুনা বৰপানী কপিলীৰে লগলগা ঠাইডোখৰ পাকটো।
তাৰ ওচৰতে সেই গায়ন বায়নৰ ঘলিটো। আটাইবোৰ একেইদৰে আছে। এতিয়াও দুবছৰি দুখন নাও তাত তল যাবই। বেপাৰী নাওবোৰে এতিয়াও তাত তামোল পাণ এটা আগ নবঢ়োৱাকৈ নাও নেমেৰে। তাত হেনো জলকোঁৱৰৰ তলাতল ঘৰ আছে। তাতে কমলা কুঁৱৰী জল কুঁৱৰী হৈ আছে। কমলা কুঁৱৰী আগেয়ে মানুহ আছিল। দেশৰ মংগলৰ কাৰণে জল কোঁৱৰক পৰিলে। মানুহৰ জীয়াৰী মাজে মাজে হেনো মানুহৰ মুখ চাবলৈ ব্যাকুল হয়। জল কোঁৱৰে তেতিয়া কপিলিৰ পৰা যি পাৰে মানুহজনো ধৰি লৈ যায়। তেতিয়াহে কমলা কুঁৱৰী শান্ত হয়। তেতিয়াহে কপিলি পাৰৰ শইচবোৰ সেউজীয়াৰ পৰা সোণোৱালী হ'বলৈ পায়। জলকোঁৱৰৰ দেশৰ পৰা উভতি অহা মানুহো আছিল। তেওঁলোকক গোৱালপৰীয়াৰ ঘৰ বুলি কয়। গোৱালপাৰাৰ পৰা নাও এখন আহিছিল বৈঠালাংচুৰ পৰা লাহ আৰু কপাহ নিবলৈ কাজলি দিও যায়। কমলা কুঁৱৰীৰ মন তেতিয়া বেয়া। বিহুৰ পিছৰ পৰা তেওঁৰ মন বেয়া হয়। জেঠ মাহত তেওঁ ক্ষীণায়। কপিলিও ক্ষীণাই অহাৰ আগপৰত বলিয়া হোৱাদি হয়। কপিলি উপচে জলকোঁৱৰে নাৱৰ সৈতে গোৱালপৰীয়াক টানি লৈ গ'ল। লগৰ মানুহজনো মৰিল। গোৱালপৰীয়াক হেনো ঘূণীয়া বুলি এৰি পাই সন্তোষ বঙলাৰ মেৰণিত থলেহি। সন্তোষ বঙলা কেতিয়াৰ মানুহ গয়াই নাজানে। সি হেনো পাণলোৱাৰ বেপাৰী আছিল। শেষত ডিমৰুৱা ৰজাই বৰুৱা পাতি থৈছিল। সিহঁতৰ সতি সন্ততি কলৈ গ'ল কোনেও ক'ব নোৱাৰে। ঢাপমৰা বাৰী এডোখৰ আছে। এতিয়াও চৰণীয়া পথাৰ। সেয়ে সন্তোষ বঙলাৰ টোল। গোৱালপৰীয়া ভাল হ'ল। কিন্তু কমলা কুঁৱৰীক খবৰ মানুহক কয়হি বুলি জলকোঁৱৰে হেনো তাক বলিয়া কৰি ৰাখিলে। গোৱালপৰীয়া উভতি নগ'ল। তাতেই আৰ তাৰ বন বাৰী কৰি থাকিল। কিছুদিনৰ পিছত ফুটুকীবাই কালৰী নাতিনীয়েকে সোণতৰাৰ লগত লেঠা হ'ল। গাঁৱৰ ল'ৰাবোৰে ধৰি এজাৰোই দিলে। পিছে ৰাইজৰ আগত তামোল পাণ দণ্ড দি সি সোণতৰাতে চেপিল। এইবোৰ বহুদিনীয়া কথা। গোৱালপৰীয়া এৰাবাৰীখন এতিয়াও আছে। গৰখীয়াই লৰাই পৰা আমলখি বিচাৰি যায়। কপিলি পানীয়ে সেই বাৰীখন নোচোৱে। গোৱালপৰীয়াৰ ঘৰ ইংৰাজ জাৰ্মানৰ ধেৱাইৰ পিছত হেনো ইনফ্লুৱেঞ্জাৰৰ মৰকত ভেটি উচন হ'ল। চোৱা ঠাই। সেইকাৰণে কপিলিয়ে নোচোৱে। সন্তোষ বঙলাৰ বাৰী ঢাপকেইটা মথাৰীৰ দৰে ওখ। তাত পানী নোসোমায়। প্ৰিয় শ্ৰোতা, গন্ধপাত অনুষ্ঠানটোৰ পৰা আজিলৈ মই যুগান্তৰ ৰথাংগবিনে বিদায় মাগিছোঁ। পৰৱৰ্তী এটা খণ্ডত আকৌ লগ পাম একেটা সময়তে। শুভৰাত্ৰি।